Friends, আজি আমি Know Your States Geography হিতানত মিজোৰাম ৰাজ্যৰ বিষয়ে অৱগত হ'ম। সো এই ভিডিঅ'টোত টোটাল 20টা প্ৰশ্ন আছে। গতিকেটা মিজোৰাম ৰাজ্যৰ ভূগোল সম্পৰ্কীয় প্ৰশ্ন। গতিকে আমি ভিডিঅ'টোৰ ভিতৰত প্ৰৱেশ কৰোঁ আৰু চাওঁ মিজোৰাম ৰাজ্যৰ ইম্পৰ্টেন্ট ভূগোল সম্পৰ্কীয় প্ৰশ্ন 20টা। আৰু ইমান পৰে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ভিডিঅ'টো ভাল পায় কাইন্ডলি লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আমি এটা ভিতৰত প্ৰৱেশ কৰোঁ। চাওঁ প্ৰথম প্ৰশ্নটো হৈছে কিমান চনত মিজোৰামক এখন পূৰ্ণাংগ ৰাজ্যৰূপে স্বীকৃতি দিয়া হয় আৰু শুদ্ধ উত্তৰটো হৈছে 1987 চনত। দ্বিতীয়তে মিজোৰামৰ ৰাজধানী কি? মিজোৰামৰ ৰাজধানী অপচন কেইটা আছে শিলং, আইজল, ইম্ফল আৰু আগৰতলা আৰু শুদ্ধ উত্তৰটো হৈছে আইজল। তৃতীয়তে মিজোৰাম শব্দৰ অৰ্থ কি? ল্যান্ড অফ ওয়াৰিয়ৰ্স, ল্যান্ড অফ হাইল্যান্ডাৰ্স, ল্যান্ড অফ টাইগাৰ্স এণ্ড ল্যান্ড অফ ৰিভাৰ্স আৰু শুদ্ধ উত্তৰটো হৈছে ল্যান্ড অফ হাইল্যান্ডাৰ্স। ঠিক আছে। চতুৰ্থত আছে মিজোৰামৰ মুঠ জিলা সংখ্যা কিমান 2024 বৰ্ষৰ তথ্য অনুসৰি আৰু 2024 বৰ্ষৰ তথ্য অনুসৰি মিজোৰাম ৰাজ্যৰ জিলাৰ সংখ্যা হৈছে 11খন। পঞ্চমতে মিজোৰাম ৰাজ্যৰ ৰাজ্যিক জন্তু ষ্টেট এনিমেল কি? আৰু আমি জানো যে মিজোৰাম ৰাজ্যৰ ষ্টেট এনিমেল বা ৰাজ্যিক জন্তু হৈছে চিৰৌ। নেক্সটলি নম্বৰ 6 নিম্ন উল্লেখিত কোনটো মিজোৰামৰ জনপ্ৰিয় লোকবাদ্য? আৰু মিজোৰামৰ জনপ্ৰিয় লোকবাদ্যৰ ইয়াত অপচন কেইটা দিয়া হৈছে গিটাৰ, ড্ৰামছ, গং আৰু টিংটাং আৰু শুদ্ধ উত্তৰটো হৈছে টিংটাং। 7 নম্বৰ কোৱেশ্চন মিজোৰামৰ ৰাজ্যিক ভাষা কি? মিজো, মণিপুৰী, ইংৰাজী, বাংলা আৰু শুদ্ধ উত্তৰটো হৈছে নিশ্চয় মিজো। নম্বৰ 8 কোন কেইখন দেশৰ সৈতে মিজোৰামে আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে? অপচন কেইটা হৈছে নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, চীন, ভূটান আৰু শ্ৰীলংকা, ম্যানমাৰ। শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে এই নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভগাই লৈছে। নম্বৰ 9 বৰ্তমানৰ যি মিজোৰাম ৰাজ্য আছে তাক আদিতে অসমৰ দেশ পাৰ্বত্য জিলা, যেহেতু এটা বৰ অসমৰ অংশ আছিল গতিকে অসমৰ দেশ পাৰ্বত্য জিলা বুলি কোৱা হৈছিল। দেশ হিলছ ডিষ্ট্ৰিক্টছ অফ আছাম নামে জনা গৈছিল। আৰু কি হিলছ ডিষ্ট্ৰিক্টছ? মিজো হিলছ ডিষ্ট্ৰিক্টছ, লোচাই হিল ডিষ্ট্ৰিক্টছ, নগা পাৰ্বত্য জিলা আৰু খাচী পাৰ্বত্য জিলা আৰু শুদ্ধ উত্তৰটো হৈছে লোচাই পাৰ্বত্য জিলা বা লোচাই হিলছ ডিষ্ট্ৰিক্ট নামে জনা গৈছিল আদিতে। নম্বৰ 10 কোনখন নয়ে অসম মিজোৰামৰ কিছু অংশ সীমা ভগাই লৈছে? আৰু অপচন কেইটা আছে বৰাক, তুলাং, টুইভুই আৰু কৰ্ণফুলি আৰু শুদ্ধ উত্তৰটো হৈছে বৰাক নদী। নম্বৰ 11 মিজোৰাম ৰাজ্যৰ লোকসভাৰ আসন সংখ্যা কিমান? আৰু শুদ্ধ অপচন কেইটা আছে 2খন, 3খন, 1খন, 4খন আৰু শুদ্ধ উত্তৰটো হৈছে 1খন। নম্বৰ 12 মিজোৰাম ৰাজ্যৰ সৰ্ববৃহৎ জনজাতি লোচাই, চাকমা, লাখেৰ, গালো আৰু শুদ্ধ উত্তৰটো হৈছে লোচাই। মিজোৰাম কোনখন জিলাত ফাংফুই নেশ্যনেল পাৰ্ক অৱস্থিত? আৰু শুদ্ধ অপচন কেইটা আছে লুংলেই, চাম্ফাই, আইজল আৰু মামিত আৰু শুদ্ধ উত্তৰটো হৈছে চাম্ফাই। মিজোৰাম ৰাজ্যত পালন কৰা প্ৰধান উৎসৱ কি? অপচন কেইটা আছে হৰ্ণবিল, বিহু, পোৱালকুট আৰু ওনাম। শুদ্ধ উত্তৰটো হৈছে পোৱালকুট। নম্বৰ 15 মিজোৰামৰ আটাইতকৈ দীঘল নদী কোনখন? টলাং, তিষ্টা, কালাদান আৰু বৰাক। শুদ্ধ উত্তৰটো হৈছে টলাং। কেন্দ্ৰীয় শাসিত ৰাজ্য হোৱাৰ পূৰ্বে মিজোৰাম কোনখন ৰাজ্যৰ অংশ আছিল? অপচন কেইটা হৈছে ত্ৰিপুৰা, অসম, মেঘালয় আৰু মণিপুৰ। শুদ্ধ উত্তৰটো হৈছে অসম। নম্বৰ 17 মিজোৰামৰ বৃহত্তম হ্ৰদটো কি? আৰু অপচন কেইটা আছে লোকটাক হ্ৰদ, ৰুদ্ৰসাগৰ হ্ৰদ, দীপৰ বিল আৰু পালক হ্ৰদ আৰু শুদ্ধ অপচনটো হৈছে পালক হ্ৰদ। নম্বৰ 18 মিজোৰাম ৰাজ্যৰ মুঠ মাটিকালি শতকৰা বনাঞ্চলৰ পৰিমাণ কিমান? আৰু অপচন কেইটা হৈছে 85.41, 75.41, 50.41 আৰু 80.41%। অৰ্থাৎ মুঠ মাটিকালি ইমান শতাংশ বুলি কৈছে আৰু শুদ্ধ অপচনটো হৈছে 85.41 2024 বৰ্ষৰ তথ্য অনুসৰি। মিজোৰামৰ সাক্ষৰতা হাৰ কিমান? আমি জানো মিজোৰাম হৈছে ভাৰতৰ দ্বিতীয় আটাইতকৈ অধিক সাক্ষৰতা লাভ কৰা ৰাজ্যখন হৈছে মিজোৰাম আৰু ইয়াৰ সাক্ষৰতা হাৰ কিমান? অপচন কেইটা দিয়া আছে 90%, 91.33%, 89% আৰু 89.33% আৰু শুদ্ধ অপচনটো হৈছে 91.33%। নম্বৰ 20 কোনখন ৰাজ্যৰ সৈতে মিজোৰামৰ সীমা বিবাদ অমীমাংসিত হৈ আছে? আৰু অপচন কেইটা আছে অসম, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ড আৰু শুদ্ধ অপচনটো হৈছে অসম। সো ইমান পৰে ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ জনালোঁ। ধন্যবাদ।